হয় না? তো মই ইয়াতে আৰু এটা কথা কৈ দিওঁ স্যাৰ, আমি মানুহবিলাকে যিটো নেকি কাম লৈছো এই কামটো কি বহুত ভয়ানক কাম নেকি? কামটো বহুত ভয়ানক কাম নেকি? ইয়াতকৈ বহুত ভয়ানক কাম আছে। মানুহে কৰি আছে, আপোনাৰ সেই কাৰেণ্টৰ খুঁটাত উঠি যায়, তাতে উঠি কিনি তাৰ মচাই থাকে, কিমান ভয়ানক জানেনে? অলপ যদি লাগি যায় তাতে চেচ। এই পাকা মিস্ত্ৰীবিলাকে 10 তলা 8 তলা 6 তলা বিল্ডিঙৰ ওপৰত কাম কৰি আছে, চাইডেদি মাৰি আছে, পটককে যদি কিবা পিছলি যায় খতম হৈ যাব না নাই? ইমান ভয়ানক কাম কৰি আছে, তাতে তেওঁলোকে যদি ইমান ৰিস্ক লৈ পেলাই কাম কৰিব পাৰিছে, আমি ইয়াতে অলপ ৰিস্ক ল'ব নোৱাৰো নেকি? ইয়াতে কিন্তু একো ৰিস্ক ল'বলগীয়া নাই, তথাপি ৰিস্ক ল'ব লাগিব। কেনেকুৱা ধৰণৰ? অলপ বস্তুবিলাকৰ বিষয়ে জানি লৈ যে নাই মোৰে বিজনেছ। এটা কোম্পানীৰ বিষয়ে মই কৈ দিওঁ, তাতে এজন মেনেজাৰ আহিলে হে, দেখিলে যে মানুহ তাতে বহুত ভাল, চবেই শিক্ষিত, চবেই বহুত জানে হে, কিন্তু মানুহবিলাকে কি কৰি আছে? এলেহুৱা। কোম্পানীটো লাহে লাহে ডুবি গৈ আছে। আমাৰ ইয়াতো বহুত কোম্পানী ডুবি গৈছিলে, মানুহ কিন্তু বহুত জানা নাছিলে। এনেকে ইয়াতে এজন মানে এটা কোম্পানীৰ কথা মই কৈ আছো, সেই কোম্পানীটোত কি হ'ল? কোম্পানীটোত বহুত এমপ্লয়ীবিলাক আছে, বহুত মানে ভাল লিখা পঢ়া থকা, কিন্তু তেওঁলোকে কি কৰি আছে? এলেহুৱা ভাৱ লৈ পেলাই আৰু বিজনেছ মানে কোম্পানীটো কেনেকৈ চলাই ল'ব লাগে সেইখিনিও তেওঁলোকে নিজে হেৰি কৰি নলয়, আৰু মানে কি কৰি আছে? তেওঁলোকে কিবা এটা ভাবি কিনে তেনেকৈ চব এলেহুৱা ভাৱতে বহি আছে। মেনেজাৰজন দেখিলে, তেওঁ নতুন মানুহজন আহিলে, তেওঁ কোম্পানীটোতো আগুৱাই লৈ যাব লাগিব। তো তেওঁ মানে ভাবিলে এইটোতো এনেকৈ নচলিব কোম্পানী, হয় না? আমাৰ কোম্পানী আমি আগুৱাই লৈ যাব লাগিব। তেতিয়া মানে তেওঁ দেখিলে যে মানুহবিলাক চবেই ঠিকে আছে, কিন্তু কোম্পানীটো আমি আগুৱাব পৰা নাই, কিয় কাৰণে? ইয়াতে কিবা এটা ভুল আছে। তেতিয়া তেওঁ ক'লে আপোনালোকে কিবা এটা ভুল হৈ আছে, সেই ভুলটোৰ কাৰণে আপোনালোকে আগুৱাই যাব পৰা নাই। তো মই সেই ভুলটো আজি আপোনালোকক দেখাই দিম, আজিৰ পৰা আপোনালোকে আৰু ছাকচেছ হ'ব পাৰিব, সফল হ'ব পাৰিব। তে সেই আপোনালোকৰ যে যিটো নেকি ভয়, সেই ভয়টো ক'ত আছে, আপোনালোকৰ কি দুৰ্বলতা আছে, সেই দুৰ্বলতাটো আপোনালোকৰ মেইন মানে কি কয় সমস্যাটো কি, সেই সমস্যাটোকে আপোনালোকে চাব পাৰিব আজি, আৰু সেইটো জানিলে আপুনি জিন্দগীত আৰু মানে ফেল নহয় বুলি কয়। তেওঁ মানে এই সমস্যাটোৰ বিষয়ে ক'বলৈ কাৰণে এটা সৰু ৰুম বনালে। ৰুমত এটা ডাঙৰ আইনা থৈ দিছে, তাতে এজন যাব দিলে যে তাতে গৈ কিনে চাই আপোনাৰ নিজৰ সমস্যাটো আপুনি দেখা পাব। তেতিয়া তাতে গৈ কিনি মানুহবিলাক এজন গৈ চালে, নিজকে দেখা পাই আছে, তাতে আৰু বেলেগ একো নাই। বুজি পালে? তো তাতে এইটো যে বুজালে কেনেকুৱা ধৰণৰ, মানে ময়ে সমস্যা, আচল সমস্যা। বুজি পালে? মই নিজকে মানে সলাব খোজা নাই, নিজকে মই মানে কি কয় আচল সমস্যাটো যে মই সেইটো ভাবা নাই। মই চব কামতে ভয় কৰি আছো যে মই নোৱাৰিম নেকি, মই ফিল্ডত গৈ পেলাই ভাবোঁ যে নাই এনেকৈ নহ'ব নেকি। আচল সমস্যা কিন্তু মই যদি নিজকে চেঞ্জ কৰিব পাৰোঁ, দুনিয়াকো চেঞ্জ কৰিব পাৰিম নে নোৱাৰিম? তো প্ৰথম সেইটোৱে, সেই বস্তুটো যেনেকৈ নেকি তেওঁ ক'লে যে আপোনালোকৰ সমস্যাটো এনেকুৱা ধৰণৰ, আমি যদি সেই সমস্যাটো নিজকে যদি অনুভৱ কৰি লওঁ, নিজকে যদি আমি ভাবোঁ যে নাই ময়ে আচল সমস্যা, ময়ে যি কৰিব পাৰোঁ, মই শিকি ল'ব পাৰোঁ, যদি মই যিটো নাজানো সেইটো শিকি ল'ম, মই যদি শিকি লৈ কিনে আগুৱাই যাওঁ নহয়, মোক কোনে আৰু ৰখাব নোৱাৰে। পাৰিব নেকি? আমি ভাবোঁ যে নাই মোক ভয় লাগি আছে, হয় না? ভয় কিয় কৰিব লাগে? আমাক খাই দিব কোনোবাই নেকি? কোনেও আমাক খাই নিদিয়ে, হয় না? আমাক কোনেও খাব নোৱাৰে। আপুনি ফিল্ডত যাওক বা কিবা কোনোবা হেৰিত যাওক, ফিল্ডত কি কয় আপোনাৰ কাৰোবাৰ ঘৰত বা কোনোবা ডাঙৰ মানুহ ঘৰত যাবলৈ ভয় কৰি আছে, ভাবি আছে যে তেওঁ মোতকৈ বহুত জানা বুজা মানুহ, কিন্তু চবৰ জেগাত চবেই ঠিকে আছে, আপোনাৰ জেগাতো তেওঁলোকৰ নাই। আপোনাৰ যিটো জ্ঞান আছে বা আপোনাৰ যিটো গুণ আছে তাৰ লগত আছে জানো? আপুনি যিটো জানে সেইটো তেওঁলোকে জানে নাজানে। তো সেইখিনি ভাবিব যে মই যিটো জানো তেওঁ নাজানে, মই যিটো এতিয়া বুজি পাই আছো সেইটো তেওঁ নাজানে। তো মই যদি বুজি পাইছো মই বুজাই দিম, মই নুবুজালে কোনে বুজাব, হয় না? আৰু দায়িত্ব ল'ব লাগিব, ৰিস্ক ল'ব লাগিব। সেই কথাটো আপোনালোকে ভাবি কিনি ফিল্ডত আগুৱাই যাবলৈ চেষ্টা কৰক, আৰু বিজনেছ প্লেনটো ইয়াতে আহি নিজে ক'ব লাগিব, নিজে শিকিব, আহি কিনি আৰু ইয়াতে বস্তুবিলাক আমাক শিকাব।
ঠিক আছে, মই এইখিনি ক'লো। তো ইয়াৰ পিছতে আৰু আমাৰ জিতেন ছাৰ আছে, আমাৰ ভৱেশ বৰুৱা ছাৰ আছে, আমাৰ বিজনেছ প্লেনৰ বিষয়ে আজি আৰু অলপ অলপ দেখাই দিব। আৰু কি কয় আমি ইয়াতে সেইবিলাক শিকি কিনি আৰু আগত কি কয় যাতে ভালকে কৰিব পাৰোঁ তাৰে কামনাৰে মই মোৰ এইখিনি বক্তব্য সামৰিছোঁ। ঠিক আছে।